হাই গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ চাইকেল লৈ ৰাতিপুৱা নামেৰিলৈ। একো দেখা পোৱা নাই, মানে ৰাতি হৈ আছে। এতিয়া বাজিছে 5টা। মোৰ আগতে দুজন বন্ধুক লগ পালোঁ আৰু পৰুৱা চাৰিআলিত ৰখি আছে আৰু দুজন যাম। বহুত দিন ধৰি আশা আছিলে, কিন্তু আজি আশাটো পূৰণ হ'ব। এতিয়া আমি পাই গ'লোঁ পৰুৱা চাৰিআলি। আমি মিছন চাৰিআলি হৈ যাম। আমাৰ এইফালে শ্বৰ্টকাট যাব পাৰি, কিন্তু আমি যোৱা নাই, কাৰণ গৈ আছোঁ যদি অলপ ভাল ৰাস্তাতেই যাওঁ। বহুত পূৰা ৰেডি একদম। তো গাইছ, আমি এতিয়া আহি পালোঁ মিছন চাৰিআলি, আৰু আগতে গৈ আছে জয়দীপ ভাই, আৰু পিছফালে আছে আৰু এজন ইয়াৰ এইফালৰ পৰা আহি আছে। তো আমি ইয়াত অলপ ৰখিব লাগিব। তো আমি গৈ পাম আৰু বহুত অলপ দেৰি হৈ গ'ল। যোনটো টাইপত ওলাব গৈছিলোঁ সেইটো টাইমত ওলোৱা হোৱা নাই, কাৰণ দেৰি হ'বই। চ' গাইছ, এইমাত্ৰ আমি হলেশ্বৰ পাৰ হৈ আহিলোঁ, আৰু ইয়াৰ পৰা বালিপাৰা 14 কিলোমিটাৰ আছে। 14 কিলোমিটাৰতকৈ কম হ'ব, ইমান মই একজেক্ট ক'ব পৰা নাই। গৈ আছোঁ, আৰু নতুন আৰু এজন বন্ধু আহিছে। নিজে চাই আছোঁ, মানে বৰফ পৰি আছে পাহাৰত, কিন্তু কেমেৰাই অলপ চাব পাৰে আপোনালোকে। ইমান কাৰণ ইমান দামী মোবাইলো নহয়, আইফোন দি বনালে জুম কৰি দেখাব পাৰিলে হয়, কিন্তু জুম কৰিলে মানে ভালকৈ নাচাব। মই যোনটো চাই আছোঁ চকুৰে, বালিপাৰা পোৱা নাই, বালিপাৰা আৰু 6 কিলোমিটাৰ আছে। তেওঁলোকে ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এটা লাইক কৰিলে ভাল লাগে, নেক্সট ভিডিঅ' বনাবৰ কাৰণে ভাল লাগে। ফুটবল এটা দেখা গৈ আছে। চ' গাইছ, আমি আহি পালোঁ বালিপাৰা ফাইনেলি একদম। মানে মন্দিৰত অহা নাই আৰু 15 কিলোমিটাৰ আছে। বালিপাৰা ৰেলৱে ষ্টেচন এইফালে চাব পাৰে, আৰু বেছি নহয়, 15 কিলোমিটাৰ আছে। पटोला बनके कन्ना दे विच पिपल पत्तियां पाही चूड़ा खनके पंठन के मुटियारा आया पटोला बनके कन्ना दे विच पिपल पत्तियां पाही चूड़ा खनके। আগতে গৈছোঁ এদিন, কিন্তু প্ৰায় আমাৰ ঘৰৰ পৰা 40 কিলোমিটাৰ। আজি লাইফৰ ফাৰ্ষ্ট টাইম 80 কিলোমিটাৰ চাইকেল মাৰিম। নাজানো কিমান দূৰলৈ যাব পাৰোঁ। এবার আছে টাৱাং 369, দিৰাং আছে 179, ভালুকপুং আছে 36, কিন্তু ভালুকপুঙতকৈ আগত আছে নামেৰি। मेरे सोनिया सोनिया वे माई मेरा किथे नहीं हो दिल लगना। मेरे सोनिया सोनिया वे माई मेरा किथे नहीं हो दिल लगना। तेरा इंतजार है कहाँ करा है। চাৰিদুৱাৰ পোৱা নাই এতিয়ালৈকে, আৰু বাকী আছে অলপ। আগতে ব্ৰিজ আছে। ইয়াৰো এটা চেনেল আছে সমীৰ 360, ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক কি ধুনীয়া দেখা গৈ আছে, ৰাস্তাটো চাই লওক।
অলপ ইয়াত পাইছোঁ এটা ভিউ পইণ্ট তো চাই লওক আপোনালোকে ভিউ পইণ্টটো 360 ভিউ আহি ৰখিছোঁ আৰু দুজন আহি আছে এতিয়া ফাৰ্ষ্ট ব্ৰেকটো ল'লোঁ কল খাই আছোঁ আৰু এটা আমি ব্ৰেড খাম ব্ৰেড চচ তো আমি ফাইনেলি পালোঁ চাৰিদুৱাৰ তো মানে ৰাস্তাত অলপ বেছি আজি গাড়ী চলি আছে কাৰণ পিকনিক চিজন চলি আছেতো তো এইফালে ভালুকপুং আছে পিকনিক স্পট গাড়ীকেইটা বহুত স্পীডত গৈছে সেইকাৰণে আমি লাহে লাহে আহিছোঁ অলপ ভালকৈ আহি আছোঁ এইটো চাৰিদুৱাৰ চেণ্টাৰ আৰু আছে 10 কিলোমিটাৰ নামেৰি ভালুকপুং আছে 33 এইফালে চাৰিদুৱাৰ কেন্দ্ৰীয় নামঘৰ হয় চাইকেলৰ এক্সপিৰিয়েঞ্চটো ভাল লাগি আছে আজি ফাৰ্ষ্ট টাইম ইমান পুলিচ ষ্টেচন আছে আগত বঢ়িয়া লাগিছে ভাল লাগিছে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ক'ত আহি পালোঁ চাওক কিমান ধুনীয়া কি কম আৰু আপোনালোকে একদম মানে মই যোনটো নিজে ফিল কৰি আছোঁ না আপোনালোকে এইটো কেমেৰাত ফিল কৰিব পৰা নাই চ' ইয়াত আহি ভাল লাগিছে চাইকেল মাৰি অলপ কষ্ট হৈছে এইবোৰ একো নাই অলপ ইনজয় কৰিব হ'লে চাইকেল মাৰি কষ্ট কৰোঁ একো নাই কিন্তু বাইক লৈ অহাতকৈ চাইকেল লৈ অহা বেছি বেষ্ট লাগিছে চাইকেল চলাব লাগে আপোনালোকেও চলাব চাইকেল চলালে স্বাস্থ্যৰ কাৰণে ভাল আজিকালি বাইক কি চলাব যি পেট্ৰলৰ দাম বাঢ়িছে বহুত বাঢ়িছে লাহে লাহে আমি নামেৰি পাম আৰু বেছি নাই আৰু 4 কিলোমিটাৰ আছে তো গাইছ আপোনালোকে ভিডিঅ'টো চাব চাই থাকিব অলপো স্কিপ নকৰিব আৰু মোৰ ভিডিঅ'কেইটা ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ টিমে পূৰা লাইন কৰি গৈ আছোঁ এটা এটাকৈ নামেৰি নেশ্যনেল পাৰ্কত সোমাই আছোঁ গেট সোমালোঁ আপোনালোকে এটা বস্তু এটা দেখাই আছোঁ বলক বান্দৰক কল খুৱাম আমি লৈ গৈছোঁ ইয়াত ৰখি পেলাই খুৱাম আপোনালোকক দেখাই আছোঁ চাওক কেনেকুৱা বহি আছে এই আমাৰ জয়দীপ ভাই কল খুৱাব চাওক কিমান ধুনীয়া ভাল লাগিছে একদম ওচৰৰ পৰা Stay a little longer with me, baby. Won't you stay a little longer with me, baby? Won't you stay a little? ফাইনেলি পাই গ'লোঁ নামেৰি নেশ্যনেল পাৰ্ক যোৱা গেটখন মানে নামেৰি নেশ্যনেল পাৰ্কত বান্দৰ আপোনালোকে চাব নেকি মোৰ পিছ চাওক পূৰা বান্দৰ কিমান পূৰা জাকে জাকে আছে ভয়ো লাগি আছে অলপ Longer with me. चलो जी यार साफ साफ कहता हूँ इतनी सी बात है मुझे तुझसे प्यार है I want you to know that it's our time. You and me from the same coast. and I know she'll be the death of me at least আমি নামেৰি জংলী কেম্পত নাযাওঁ আমি গৈ আছোঁ ভালুকপুং আৰু নামেৰিতকৈ আৰু 25 কিলোমিটাৰ দূৰ তো আমি পাই গ'লোঁ আৰু অলপ আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালুকপুং যাম ভালুকপুঙত গৈ লগ পাই আছোঁ broken up but at least we'll both be beautiful and stay forever young this I know এবাৰ চাওক না আপোনালোকে কি ধুনীয়া ভিউ একদম ওচৰৰ পৰা পাহাৰ দেখাই আছোঁ আপোনালোকক আপোনালোকৰ ৰাজবাই বৰ্তমান অৰুণাচলৰ ওচৰত আহি পালে
চাইকেলিং কৰি কৰি য'ত আমাৰ প্ৰথম প্লেনিংটো কেঞ্চেল হ'ল, নামেৰি জংলী কেম্প। কিন্তু নাই, ওচৰত আহিছোঁ যে ভালুকপুং যাওক এবাৰ। ভালুকপুং আৰু বেছি নাই, 19 কিলোমিটাৰ আছে। আমি আৰামত যাব পাৰিম, ইমান টেনশ্যন কৰি লাভ নাই। কি আমাৰ চাইকেল পামগৈ, একদম ওচৰৰ পৰা পাহাৰ। কি ধুনীয়া, অসম প্লেচ। কি কম আৰু চাই পেলাই একদম গড, একদম ধুনীয়া। এটাতো লাইক কৰিব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। জলদি 500 কৰি দিয়ক, 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, ভাল লাগিব মনটো। তাৰপিছত ভিডিঅ' বনাবলৈ অলপ ভাল লাগিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে তো ভাল নালাগে। বহুতে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব লাগে, ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। একদম কি কম, পইচা আগফালে যাব, অৰুণাচলৰ পূৰা ওচৰত, একদম কাষত, বেছি নাই আৰু একদম পাহাৰৰ কাষে কাষে গৈছোঁ। লাইফৰ ফাৰ্ষ্ট টাইম ইমান দূৰত আহিছোঁ চাইকেল লৈ, ফাৰ্ষ্ট টাইম আহিছোঁ চাইকেল লৈ একদম। আমি 5জনে আহিছোঁ, 5জন আমাৰ গ্ৰুপ, 4জনে ইউটিউবাৰ, এজন খালি এনেই আহিছে আমাৰ লগত, বেছি নাই আৰু দূৰ। অলপো কষ্ট লগা নাই, চাইকেল চলাই আছোঁ তো ভাল লাগিছে। আপোনালোকে চাইকেল লৈ আহিব চেষ্টা কৰিব, চাইকেল লৈ আহিলে ভাল, স্বাস্থ্যৰ কাৰণে ভাল। আহিব চাবলৈ একদম। এই ওপৰ ফালে ট্ৰেইন লাইন আছে, এইফালে ভালুকপুংলৈকে যায় নেকি লাইন। আৰু চব আপোনালোকৰ মৰমৰ কাৰণে ইয়াত আজি ইয়ালৈ আহি পাইছোঁ চাইকেল লৈ। মানে কি কম চাই পেলাই নাজানো, কিন্তু কেমেৰাত ইমান ভাল দেখা নাই। মই যোনটো চাই আছোঁ একদম কি কম, লাইফৰ ফাৰ্ষ্ট টাইম যিটো ভিউ চাইছোঁ একদম বঢ়িয়া। ভাই চাহাব, দেখা গৈ আছে নেকি অলপ অলপ বৰফ, এই ওপৰত এই দেখাত ওচৰত গৈ আছে, কিন্তু বহুত দূৰ চাবলৈ গ'লে, বহুত দূৰ, কমচে কম 300-400 কিলোমিটাৰ হ'ব। আহি পালোঁ পিকনিক স্পটত, তো আপোনালোকক দেখাইছোঁ, চাব। আহি পালোঁ জাষ্ট আৰু কম কি কম আৰু খাতৰনাক পিকনিক স্পট হয়। আহি পালোঁ ভালুকপুং, চাব পাৰে কিমান মানুহ, বহুত মানুহ, একদম পূৰা ভৰ্তি, একো শুনিয়ে পোৱা নাই। ভালুকপুঙৰ 360 ভিউ। ভাবিছিলোঁ ইয়াত গা ধুম, কোনো পানীটো বহুত ঠাণ্ডা নাই, এইটোত গা ধুলে যাব নোৱাৰিম ঘৰত, ইমানেই ঠাণ্ডা মানে আৰু কি ক'ম। ফ্ৰিজৰ পৰা পানী ওলালে যিমান তাতকৈ বেছি ঠাণ্ডা। ভাবিছিলোঁ গা ধুম, ধুব নোৱাৰিম, ইয়াত বহুত ঠাণ্ডা, কিন্তু পানীটো বহুত চাফা আছে, ঠাণ্ডা লাগি গৈছে, বহুত বঢ়িয়া লাগিছে, একদম মজা। তো কি ক'ম, চ' গাইছে ক'লে শুনি নাপাব, ইমানেই গান বাজি আছে চাৰিওফালে। তো এইফালে আছে গা ধুম বুলি ভাবিছিলোঁ, কিন্তু বহুত ঠাণ্ডা। এইফালে পিছফালে চাই কিমান ধুনীয়া, একদম মজা। কিন্তু সেইটো বাৰত গ'লোঁ হয়, কিন্তু বহুত ঠাণ্ডা, বহুত পিছল, যাব নোৱাৰিম, ৰিক্স আছে বহুত, মন আছিলে যাবলৈ, নগ'লোঁ। ইয়াৰ পৰা ওলাব
ওলাই আছোঁ আৰু এতিয়া গৈ আছোঁ লাষ্ট ভিডিঅ' চাই ল'বা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই বাই। बरखा मेरे